নমস্কাৰ আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল 24 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আহি পৰিছে সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী উত্থাপন কৰা পাকিস্তান সম্পৰ্কৰ অভিযোগৰ মাজতেই গৌৰৱ গগৈ গুৰু দায়িত্ব দিলে লোকসভাৰ অধ্যক্ষই হয় ঠিকই শুনিছে এই মুহূৰ্তৰ আহি পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ গুৰু দায়িত্ব লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গৌৰৱ গগৈক ভাৰত ফিলিপাইন সংসদীয় বন্ধুত্ব গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিলে গৌৰৱ গগৈক আপুনি যদি এজন প্ৰকৃত গৌৰৱ গগৈক ভাল পোৱা ব্যক্তি তেনেহলে আজিৰ ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক আৰু লগতে আপোনাৰ মূল্যৱান এটা কমেন্ট কৰিবলৈ নাপাহৰিব আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বিধায়িকা শিৱামণি বৰাৰ ভয়ংকৰ অভিযোগ কংগ্ৰেছী নেতা ধাৰ কৰি বিজেপি দল চলি আছে বিজেপি চৰকাৰখন চলিছে ধাৰত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ দুয়োটাই চলি আছে ধাৰত বিধায়িকা শিৱমণি বৰাৰ এই অভিযোগ কংগ্ৰেছ নেতাসকলক ধাৰ কৰি বিজেপি মানুহ বঢ়াইছে আৰু বিজেপি চলাইছে এই ভয়ংকৰ অভিযোগ কৰিলে বিধায়িকা শিৱমণি বৰা আপুনি যদি শিৱমণি বৰাৰ লগত একমত হৈ থাকে ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক আৰু কমেন্টত আপোনাৰ মূল্যৱান এটা কমেন্ট লিখিবলৈ নাপাহৰিব